হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকক দেখাম ঘৰতে থাকি কেনেকৈ গাহৰি দানা বনাব লাগে বা কি দিবলৈ ভাল, কম খৰচতে হয়, যাতে অন্য বাহিৰৰ পৰা দানা নিকিনিলেও হয়, কিনিব লাগে, দুইটা কিনিব লাগে। আৰু মই এতিয়া দেখাম, মোৰ মানে কি গোলাঘাটত কাম কৰি আছিলোঁ এইকেইদিন। কাম কৰি থাকোঁতে হেৰি হ'ল, কালি মৰ্ণিঙত আহিলোঁ, বতৰ ভাল নহয়, ঘৰত অলৰেডি আপোনালোকে ধানৰ ভিডিঅ'টো পাইছেই। ধান কাটিতে 2 বিঘামান ধান কাটি থৈছে। তোমাৰ ধান এতিয়া মুঠি দুটা বান্ধি আছে, আমি ভাইৰে মই কঢ়িয়াব লাগিব। আৰু মই এতিয়া টাইমকণ পাওঁতে, কামলৈ যিহেতু 4টা মানতে যাম, টাইমকণ পাওঁতে মই কচু কাটিলোঁ, কাটি পিনি এতিয়া মই বনালোঁ, কেনেকৈ বনালোঁ, কি কথা, কি দিলোঁ নিদিলোঁ, এয়া মই আপোনালোকক দেখাম, আপোনালোকে খালি চাই থাকিব। কচু দানা বনাওঁতে মেইন খৰিটোৱে দৰকাৰ দেই। খৰি হ'লে টেনশ্যন নাই। খৰি মইতো অলৰেডি খৰি কাটি থোৱা আছিলে। অলৰেডি মই 4টা গাহৰি খুৱাবলৈ খৰি কাটি থোৱা আছে ইয়াত, কচু বনাই খুৱাবলৈ। মই কচুটো কাটি আনিলোঁ, আনি পেলাই এতিয়া ধুনীয়াকৈ ইয়াত কাটিছোঁ। টিপাল এখন পাৰি ল'বলৈ কচুটো ধুনীয়াকৈ কাটি মেলি, এতিয়া মই যিহেতু কেৰাহীত বনাইছোঁ, আৰু গামলা আছিলে, গামলাটো বনাওঁ, কেৰাহীটো বনাওঁ, তাতে বনাই কৰি মেলি এতিয়া ৰেডি হৈছে অলৰেডি, দিব পৰা হ'ব আৰু ঠাণ্ডা হ'ব লাগিব। এতিয়া আপোনালোকে খালি চাই যাব। এয়া কচু মই মানে কি বনাই আছোঁ, কাটি মেলি ধুনীয়াকৈ কৰিলোঁ। ইয়াত দিলোঁ মই চাউল 1 কেজিমান দিলোঁ, লগত দিছোঁ চৌদা আৰু নিমখ। চৌদা নিমখটো কিয় কাৰণে দিব লাগে, যেতিয়া মানে ইয়াত জুইৰ পৰা যিমানটো গৰম পায়, তাতকৈ নিমখটো গৰম বস্তু, সেইটো কাৰণে নিমখটো অতি সহজে উতলাংক বেছি কৰে। আৰু নেক্সট টাইমত চৌদাটোৱে মানে কি গাবিলাক কোমল কৰি দিয়ে। কচুবিলাক যদি কোনোবা ডাঙৰ থাকে, সেইবিলাক সোনকালে কোমল কৰি মেলি অতি সহজে সিজোৱাটো হেৰি কৰে। যিহেতু এতিয়া মই ইয়াত চাউল কচুৰ লগত মিক্স কৰি দিলোঁ। এতিয়া চাওকচোন আপোনালোকে ইমান ধুনীয়াকৈ মানে যে দানাটোৰ লগত কচুটোৰ লগত মিক্স হৈছে, আৰু লগত এনেকৈ আপোনালোকে কম খৰচতে হৈ যাব। আপুনি এতিয়া তুঁহগুৰি অকণ দি লৈ, তুঁহগুৰি অলপ দিলি, আৰু মানে কচু এহাটা দিলি, লগত যদি দোকানত কিনিবলগীয়া পলিচ আৰু চাপৰ বুলি কয় পায়, আৰু তেনেকুৱা দানাও পায়, গাহৰি দানা বুলি, তেনেকৈ মিক্স কৰি দিলে আপোনালোকে গাহৰিজনী মানে গাহৰি হ'লেও গাহৰিজনী অতি সোনকালে শকত হয়, আৰু তাৰ কেলছিয়ামটো পায়, আৰু ভিটামিনো বহুত পায় এই কচুৰ পৰা। তেজ হয়, আৰু দেখিবলৈ চেহেৰা পাতি ভাল হয়। গাহৰিজনী একদম মচমচি পিছল হ'ব দেখিবলৈ, আৰু বজাৰত মানে বিকিলেও অকণমান চাহিদাটো বেছি পাব। আৰু যদি পোৱালিকেইটা প্ৰেগনেঞ্চি হৈ আছে, মোৰ 3-4জনী আছে, সৰু এজনী, ডাঙৰ 3জনী, 3জনী প্ৰেগনেঞ্চি আছে, যাতে পোৱালিকেইটা ভালকৈ ওলাব। আৰু ইমানতে ক'লোঁ আৰু মোৰ পৰা যিখিনি মই নিজে ঘৰত কৰি আছিলোঁ গাহৰিৰ প্ৰতিপালন। আপোনালোকে ভিডিঅ'টো চালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বুলি।